মায়া এৰি গুচি যাম মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম আশা কৰো মোৰ চিতাৰ কাষত তোমাৰ সঁহাৰি পাম নেলাগে মোৰ সোঁৱৰণি সভা নেলাগে মিছা নাম তোমাৰ এইটো চকুলো পালে মই পাম মোৰ দাম মই বাবা আহিলি হাত ভৰি ধুই ল ভাত বাঢ়িছো কিবা কাম পালিনে আজি তই আৰু কিমান দিন এনেকৈ খাম বুলি ভাবিছ ঘৰৰ পৰিস্থিতিটো তই দেখিছই কিমান দিন এনেকৈ দেউতাৰ পেঞ্চনতে জীয়াই থাকিম ধাৰ মাৰি দৰৱ পাতি কিনোতে সব টকা শেষ হয় তই সোনকালে কিবা এটা নকৰিলে দুবেলা দুমুঠিও পেটত নপৰিব
পিছে ভালে আছ? ক'তনো ভাল ককাইদেউ? এই ককাইদেউক মই আগতীয়াকৈ কৈছিলোঁ হা এইবোৰ বস্তু খাই একো লাভ নাই হা তেতিয়াই যদি ককাইদেউে কথাবোৰ শুনিলেহেঁতেন আজি এইটো অৱস্থা নহ'ল হয় নহয়। পিছে আমাৰ এই সমীৰৰ কিবা চাকৰি বাকৰি হ'লনে? নাই, পোৱাই নাই। ক'তনো পাব? আজিকালি সেই পঢ়া শুনা নহ'লে চাকৰি বাকৰি নহয় নহয়। অঁ, তই ঘৰতে আছিলি? তই চিন্তা কৰি নাথাক। কামহে পাই যাবি।
কি হৈছে তোৰ তই এনেকুৱা কিয় কৰি আছ ভালকে কথাও নাপাত আৰু লগো কৰিব নিবিচাৰ তই যদি আৰু এনেকুৱাই কৰি থাক মই কেনেকৈ থাকিম ক তই যদি ভালেই নাপাও কৈ দে মোক সমীৰ কি হৈছে তোৰ তই এনেকুৱা কিয় কৰি আছ তই যদি আৰু এনেকুৱাই কৰি থাক মই কেনেকৈ থাকিম ক তই যদি ভালেই নাপাও কৈ দে মোক চৰকাৰে দিব ৰীণা ক'ৰ পৰা আহিলি ঘৰৰ পৰা আহিলোঁ তই ময়ো ঘৰৰ পৰা আহিলোঁ পিছে শুনচোন অঁ ক আমাৰ ল'ৰাটোৱে চাকৰি পালে নহয় গধূলি এপাক মাৰিবি অঁ চাওঁচোন ঐ শুনচোন তহঁতৰ সমীৰৰ কি হ'ল কিবা এটা কাম পালেনে এইটো লোৱাচোন এইটো লোৱা এইটো লোৱা মোৰ কিমান হ'ল সোনকালে কিবা এটা কৰিব কত নহ'লে তই মোক কেতিয়া বিয়া পাতিম বুলি ভাবিছ নাজানো তই জাননে নাই দেউতাই মোৰ কাৰণে ল'ৰা চাইছে তই যদি একো এটা কৰিব নোৱাৰ মোক বিয়া দি দিব বিয়া দুদিনমানতো ৰ কিবা এটা কৰিম মোৰ লগৰবোৰ বিয়া হৈ সুখৰ সংসাৰ চলাই আছে দামী গাড়ী ঘৰ এইবোৰতো বাদেই দিছোঁ তোৰ নিজৰ গাটো ঢাকিবলৈও সামৰ্থ্য নাই তোৰ পৰা আশাও কি কৰিম কি চাইছে ককাইদেউ মা ঐ তোৰ কাম নাই ফুট এই চব মানে নহয় ঐ ৰীণা শুনচোন শুন অঁ ককাইদেউ সেই ক'বাৰ পৰা আহিলি অঁ মই বজাৰৰ পৰা আহিলোঁ কথা এটা কওঁ তই বেয়া পাবি নি বাৰু নাপাওঁ কওকচোন এই তোৰ ল'ৰাটো যে তোৰ ল'ৰাটোক অলপ মন কাণ দিবি মই হ'লে আহিছোঁ
ভাত হ'ল নাই? একো নকলি যে? কিবা এটা সুধি আছো নাই? কি হৈছে তোৰ? মোক সুধিছ কি হৈছে? তই কি কৰি আছ নিজকে চাইছ এবাৰ? তই কি ভাব? কি কৰি থাক, কলৈ যাওঁ মই একোৱেই গম নাপাওঁ। কৰিলো কি মই? গোটেই দিনটো কাম বিচাৰি থাকোঁতে যায়। তই জানই দেখোন। তই কিয় লগ কৰিছিলি আজি তাইক? তোক মই আগতেও কৈছিলো সেইজনী ছোৱালীৰ লগত সম্বন্ধ এৰ। হলেও তই মোৰ কথা নুশুনিলি। তাহাঁতি আমাতকে যেনে হলেও এখাপ ওপৰৰ মানুহ। ঘৰত দিনে দিনে খাবলৈ নাইকিয়া হৈ আহিছে। পইচা অহা ৰাস্তাও বন্ধ হৈছে। তই এটা কাম বিচাৰি নাপালি। যেতিয়ালৈকে নিজক তাহাঁতৰ সমাজলৈ আনি ল'ব নোৱাৰ তাইৰ কথা চিন্তা নকৰিবি। তই আৰু কিমান দিন এনেকৈ খাম বুলি ভাবিছ? তই যদি একো এটা কৰিব নোৱাৰ মোক বিয়া দি দিব। তাহাঁতি আমাতকে যেনে হলেও এখাপ ওপৰৰ মানুহ। মোৰ লগৰবোৰ বিয়া হৈ সুখৰ সংসাৰ চলাই আছে। দামী গাড়ী, ঘৰ এইবোৰতো বাদেই দিছো। যেতিয়ালৈকে নিজক তোৰ তাহাঁতৰ নিজৰ গাটো সমাজলৈ আনি ল'ব ঢাকিবলৈ নোৱাৰ সামৰ্থ্য নাই। তাইৰ কথা চিন্তা নকৰিবি। বহিছ? ককাইদেউ বহক বহক। কি লাগিছিল কওক? মই ঘৰলৈ গৈ আছিলোঁ। মই বোলো তোৰ ইয়াতো সোমাই যাওঁ, এই খবৰ এটা লৈ যাওঁ। ভালেই কৰিলে ককাইদেউ। মই এনেই বহি আছিলোঁ। তাকেহে হেৰি পিছে কথা এটা গম পাওঁ নাই? কি বাৰু ককাইদেউ? তোক ক'লে আকৌ তই সেই গোটেইখন ৰৌজাল বৌজাল কৰিবি নহয়। কিয়নো ক'ম বাৰু ককাইদেউ, কওকচোন। শুন তেতিয়াহ'লে, আজিকালি ল'ৰা ছোৱালীবোৰ বৰ সলনি হ'ল বুজিছ। আগৰ নিচিনা নাই নহয়। যিমান বুজালেও যিমান ক'লেও একেবাৰে লাজ নাই বুজিছ। কাৰ কথা কৈ আছে বাৰু? ভালকৈ কওকচোন। আমাৰ এই ৰীণাৰ পুতেক যে, ই তাইক আকৌ লগ কৰিছে। এই কালি সিহঁতৰ ঘৰৰ ফালে যোৱাও দেখিছোঁ মই। কি? এনেকে হ'ব লাগিলে কিন্তু ইয়ে এই গাঁৱৰ নাক কাণ কাটিব কিন্তু দেই। সমীৰ, তই ইয়াত কি কৰিলি তই?
এইখন কি হয়? এইখন হৈছে গাড়ী। আমাৰ কিয় নাই? এইখন কিনিবলৈ বহুত টকা লাগে। পাপা, এদিন মই বহুত পইচা কমাম, তাৰপিছত গাড়ী কিনি তোমাক আৰু মাক বহাম। হ'ব বাৰু দে, বহিম তোৰ গাড়ীতে দিম। কি হৈছে পাপা? একো নাই বাৰু, কাহ ধৰিছে, বুঢ়া হৈছোঁ যে। তুমি আকৌ বেয়া বস্তু খালা ন? নাই খোৱা